MI4 এনিভাৰ্চাৰী চেল চলিব 10 জুলাইৰ পৰা 12 জুলাইলৈ আৰু এই চেলত Redmi Note 5 Pro, Redmi Y1, Redmi Y2, MI বডি কম্পোজিশ্যন স্কেল আৰু MI ব্ৰেণ্ড 2 এই সকলোবোৰ প্ৰডাক্ট মাত্ৰ 4 টকাত পাব। এইবোৰ প্ৰডাক্ট কেনেকৈ 4 টকাত পাব আৰু এই চেলত কেনেকৈ ভাগ ল'ব আৰু এই চেল কেতিয়া আৰম্ভ হ'ব, এই গোটেইবোৰ জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। এই ভিডিঅ'টোত গোটেইবোৰ বিতংভাৱে জনোৱা হ'ব আৰু কি প্ৰডাক্ট 4 টকাত পাব তাকো জনাম আৰু কেই বজাত চেল লাগিব তাকো জনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ হিৰাম বৰাই ইউটিউব চেনেললৈ। Xiaomi কোম্পানীয়ে ইণ্ডিয়াত 4 বছৰ সম্পূৰ্ণ কৰিলে আৰু এইবাবে MI4 এনিভাৰ্চাৰী চেল আয়োজন কৰিছে। এই চেলত কেইটামান Xiaomi প্ৰডাক্ট 4 টকাত দিব আৰু এই চেলত আপুনি কেনেকৈ ভাগ ল'ব মই কৈ আছোঁ। আপুনি এটা এপ ডাউনলোড কৰিব লাগিব, MI শ্বপিং এপ যেটো হয় MI ষ্ট'ৰ এপ। ডাউনলোড কৰি MI ষ্ট'ৰ এপটোত ওপেন কৰি লগইন কৰি ল'ব লাগিব আৰু লগইন কৰি তাতে এই চেলত ভাগ ল'ব পাৰিব। আপুনি যদি MI ষ্ট'ৰ এপ ডাউনলোড কৰা নাই তেনেহ'লে ডাউনলোড কৰি ল'ব আৰু তাৰ কাৰণে মই ডেছক্ৰিপশ্যনত MI ষ্ট'ৰৰ ডাউনলোড লিংকটো দি দিছোঁ, আপোনালোকে তাতে গৈ এপটো ডাউনলোড কৰি ল'ব পাৰে। আৰু এই চেল আৰম্ভ হ'ব 10 জুলাইৰ পৰা 12 জুলাইলৈ। কিন্তু 4 টকাৰ চেলৰ সময় হ'ল প্ৰত্যেক দিন 10 তাৰিখ, 11 তাৰিখ, 12 তাৰিখ সন্ধিয়া 4 বজাত চেল আৰম্ভ হ'ব। কোন দিনত কি প্ৰডাক্ট পাব তাকো জনাই আছোঁ। 10 তাৰিখত আপুনি পাব Redmi Y1 MI LED স্মাৰ্ট টিভি 55 ইঞ্চি আৰু 11 তাৰিখে আপুনি পাব MI বডি কম্পোজিশ্যন স্কেল আৰু Redmi Note 5 Pro। 12 তাৰিখে পাব, অৰ্থাৎ অন্তিম দিনত আপুনি পাব Redmi Y2 আৰু MI ব্ৰেণ্ড 2। আৰু এই চেলত কেনেকৈ প্ৰডাক্ট কিনিব মই কৈ আছোঁ। যেনেকৈ ফ্লিপকাৰ্টত ফ্লাছ চেল হয়, ইয়াতে ফ্লাছ চেল হ'ব য'ত টাইমিং দেখুৱাব আৰু সময় হোৱাৰ লগে লগে বাই নাও বুলি এটা অপশ্যন আহিব আৰু লগে লগে বাই নাওত সিলেক্ট কৰি ল'ব লাগিব, অৰ্থাৎ বাই নাও কৰিব লাগিব। আৰু ইয়াতে লিমিটেড প্ৰডাক্ট থাকিব, যোনে প্ৰথমে বাই নাও কৰিব হয়তো সিহঁতেহে প্ৰডাক্টখিনি পাব। আপুনিও পাব পাৰে যদি আপোনাৰ ভাগ্য ভাল হয়। আপোনালোকে এই অফাৰটো জানি বা এই খবৰটো জানি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু লগতে এই ভিডিঅ'টো কেনেকুৱা পালে সেইটোও জনাব আৰু আপোনালোকে যদি কেনেবাকৈ 4 টকাত প্ৰডাক্ট পায় সেইটোও আহি কমেণ্ট বক্সত জনাব, নিশ্চয় ভাল লাগিব। ধন্যবাদ।